সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে দেৱী। দুৰ্ভাগ্য কালচক্ৰৰ আৱৰ্তন বিৱৰ্তনৰ ফলত সেই বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে। কাৰণ আদেশ অনুক্ৰমে কতবাৰ হৰিৰ জনম সেই জনমীটো ভিন্ন ভিন্ন ৰূপত মোৰ প্ৰিয় ভক্তসকলক মই কৰিছো উদ্ধাৰ। দুষ্টক দমন আৰু সংকট পালনৰ বাবে যুগে যুগে মই সং অৱতাৰ আদিমূল পৰম সৌভাগ্য সেই পৰম করুণাময় জগৎ জনন দুয়োৰে চৰণত এনিকিং নাৰদৰ সহস্ৰ প্ৰণাম। তোমাৰ কোমল হৰিনাম শ্ৰৱণ কৰিবলৈ আমি নিজকে ধন্য বৈকুণ্ঠ আগমনৰ উদ্দেশ্য মাত্ৰ এটাই, দুয়োৰে চৰণ দৰ্শন। দয়াময়ৰ কৃপা পূৰ্ণ হ'ল বুলি সেই অভিলাষ। কিন্তু সেই কিন্তু ৰনাকে প্ৰকট কৰা মনৰ অভিলাষ অন্তৰ্যামী কবি নাৰায়ণ যেতিয়া সংক্ষেপতে কওঁ পাৰ্বনা প্ৰভু দুৰ্জনৰ অত্যাচাৰত ধৰিত্ৰী আদি নিয়মমান হৈ অহৰ্নিশে তোমাৰেই সেবিছে চৰণ। ধৰিত্ৰীৰ উপায় উদ্ধাৰ আপুনি কেতিয়া কৰিব দেৱ প্ৰভু? তাৰ বাবে নকৰিবা অলপ সংশয়। কাল প্ৰাপ্ত নহয় মানে দুষ্ট একোৱেই নহয় সম্ভৱ। সৃষ্টিৰ পাতলিৰে পৰা
দুষ্টকে দমন আৰু সন্তোষ পালন কৰি ধৰাধামত থাকি অচিৰে মই অত্যাচাৰীসকলৰ পতন ঘটাই বক্ৰমতীৰ ভাৰ কৰিম লাগি কিন্তু দেৱৰ এই কাৰ্যত তুমিও মোক সহায় কৰিব লাগিব। বুজিছো 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 দয়াময় এবাৰ সৃষ্টিত নতুন লীলাৰ চিহ্ন বান্ধৱী তুমি বৰ চতুৰ দেৱৰ চালনাকাৰী নিশ্চয় চালনা পাৰ্গ আৰু এই কথা আগতেই বুজিব লাগিছিল। কিন্তু এই জনাৰ্দন সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিকণ মোৰ একেবাৰে অভাৱ। সমগ্ৰ সৃষ্টি চলিছে মাত্ৰ আপোনাৰ এটি ইংগিত আছে আৰু এই ইংগিতৰ শিক্ষাকণ দিলেহে মই আপোনাৰ পুনৰ প্ৰচাৰ কৰাৰ সুবিধা কৰিব পাৰিম। বাৰু প্ৰভু আজ্ঞা শিৰোগত কৰি সমগ্ৰ ব্ৰহ্মাণ্ডৰ কল্যাণ অপেক্ষী এই গুৰুতৰ কাৰ্য সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে লক্ষ্মীনাৰায়ণ হৰি বলা দেবী অন্তত বিশ্রাম করুন।